নমস্কাৰ সকলোকে স্বাগতম জনাইছো টেকনিক্যাল ইউটিউব চেনেলৰ মাজলৈ মই প্ৰশান্ত বৰাই আমি আমাৰ চেনেলৰ যোগেদি যথেষ্ট সংখ্যক গুৰুত্বপূৰ্ণ নিউজসমূহ পূৰ্বৱৰ্তী সময়ৰ পৰা আমি দি আহিছো বিশেষকৈ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কাৰণে যথেষ্ট উপকৃত হৈছে আমাৰ ভিডিঅ'সমূহ তেনেধৰণে চাই তেওঁলোকে বিভিন্ন তথ্য লাভ কৰিছে পূৰ্বৱৰ্তী সময়ত যিবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ হৈ গ'ল অৰ্থাৎ 5 তাৰিখে যিসকলৰ এপইণ্টমেণ্ট হৈ গ'ল তেওঁলোকৰ বাহিৰেও আৰু 5000 অতিৰিক্তভাৱে শিক্ষামন্ত্ৰীগৰাকীয়ে নিজে ঘোষণা কৰিছে যে নিযুক্তি প্ৰদান কৰা হ'ব ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ৰিজাল্ট আৰু এনৰলমেণ্ট যথেষ্ট আশাব্যঞ্জক সেইসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠান এই 5000 ভিতৰত অন্তৰ্ভুক্তি হ'ব লগতে যিসমূহ 104খন হায়াৰ ছেকেণ্ডাৰী কথা আছিলে পূৰ্বৱৰ্তী সময়ত তেওঁলোকৰ কামকাজসমূহ কিছু লেহেমীয়া হোৱা হেতুকে নাইবা তেওঁলোকৰ যিসমূহ ভেৰিফিকেশ্যন ৰিপৰ্ট আছিলে সেই ৰিপৰ্টসমূহ কিছু লেহেম হোৱাৰ কাৰণে পুনৰবাৰ ৰিস্ক্ৰুটিনি কৰিব লগা হ'ল আৰু ৰিস্ক্ৰুটিনি কৰি তেওঁলোকৰ সেইবাৰ নতুনকৈ ফাইল প্ৰস্তুত কৰি অৰ্থাৎ ৰিপৰ্টসমূহ নতুন কৰি তেওঁলোকক প্ৰাদেশিকৰণৰ আওতালৈ অনাৰ কাৰণে অহৰহ প্ৰচেষ্টা আগবঢ়াই আছে লগতে কলেজৰ 130+ যিসমূহ আউটাৰ ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লাভ কৰিছিলে সেই সকলৰ এবাৰ প্ৰাদেশিকৰণৰ আশা আছে এতিয়া কথাটো হ'ল এই যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ হ'ব অৰ্থাৎ নেক্সট 5000 যি টিচিং আৰু নন টিচিং বোথ মিলাই 5000 ল'ব সেই 5000ৰ ক্ষেত্ৰত ক'বলৈ বিচাৰিছো যে যিসমূহৰ এনৰলমেণ্ট আৰু ৰিজাল্ট যথেষ্ট ভাল আছিল ডাইচৰ সমস্যা বিশেষকৈ নাছিল বিশেষকৈ যিসমূহ ড্ৰপ পোষ্ট আছিলে সেই ড্ৰপ পোষ্টৰ কিছুমান পোষ্ট ডাইচৰ সমস্যা আছিলে পূৰ্বৱৰ্তী সময়ত কৈছিলোঁ যে ডাইচত নাম অন্তৰ্ভুক্তি থাকিব লাগিব তেনেধৰণৰ সেই বিসংগতিৰ কাৰণে বা তেওঁলোকৰ ডাইচত নামসমূহ নথকাৰ হেতুকে 13 চনত যিসমূহ প্ৰভিন্সিয়েলাইজ হৈ গৈছিলে সেই তেনেকুৱা বহুতো ড্ৰপ টিচাৰ এইবাৰ থাকি গুচি গ'ল অৰ্থাৎ 5 তাৰিখৰ যি এপইণ্টমেণ্ট তেওঁলোকে এপইণ্টমেণ্ট ল'ব নোৱাৰিলে কিন্তু তেওঁলোকৰ কাৰণে এটা কথা ক'ব বিচাৰিছো যে তেওঁলোকে কোনো ধৰণৰ আশা এৰি দিব নালাগে তেওঁলোকৰ কাৰণে ক্ষিপ্ৰতাৰে অসম চৰকাৰে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পদসমূহ প্ৰাদেশিকৰণৰ কাৰণে যোগ্য কৰি তুলিব আৰু ইতিমধ্যে আমি খবৰ পাইছো যে তেওঁলোকৰ কামসমূহ অতি খৰতকীয়াকৈ কৰা হৈছে অতি খৰতকীয়াকৈ আৰু ক্ষিপ্ৰভাৱে আৰু কোনো তাত বিসংগতি নথকাকৈ বিসংগতিপূৰ্ণতাভাৱে শিথিলকৰণ কৰি তেওঁলোকৰ প্ৰাদেশিকৰণৰ পথ প্ৰশস্ত হৈছে বুলি আমি ইতিমধ্যে জানিব পাৰিছো লগতে সেকেন্ডাৰী লেভেলৰ এই ক্ষেত্ৰত ক'ব বিচাৰিছো যে হাই স্কুলো ইয়াত অন্তৰ্ভুক্তি হ'ব আমি পূৰ্বৱৰ্তী সময়ত এটা ভিডিঅ'ত কৈছিল যে হাই স্কুল হয়তো নাথাকিবও পাৰে কিন্তু এতিয়া কৈছো যে হাই স্কুলো তাত অন্তৰ্ভুক্তি হ'ব পূৰ্বৱৰ্তী সময়ৰ যি 358 হাই স্কুল আছিলে তাৰে 93খন হাই স্কুল তাত বাদ পৰি গৈছিলে এতিয়া আমি বিশেষ সূত্ৰে জানিব পৰা মতে সেই হাই স্কুলসমূহৰো কাম আৰম্ভ হৈছে অৰ্থাৎ ৰিস্ক্ৰুটিনি কৰি ফাইলসমূহ পুনৰ ভেৰিফাই কৰা হৈছে আৰু সেই ভেৰিফাই সম্পন্ন হোৱা নাই এতিয়াও সম্পন্ন হোৱাৰ পাছতহে তেওঁলোকৰ 20 তাৰিখৰ আগতেই তেওঁলোকৰ এপইণ্টমেণ্টৰ কাৰণে ব্যৱস্থা কৰিব যদি 20 তাৰিখৰ আগত ততাতৈয়াকে ইলেকশ্যন কমিছনাৰ ফালৰ পৰা যদি কোনো ধৰণৰ অধিসূচনা জাৰি নহয় এতিয়া ক'ব বিচাৰিছো যে কোনবিলাক পদ ইয়াত অন্তৰ্ভুক্তি হোৱাৰ চান্স আছে যিবিলাক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী গ্ৰেজুৱেশ্যন বা তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী বা তেওঁলোকৰ হায়াৰ ছেকেণ্ডাৰী হওক এনেধৰণৰ বা জইনিং এই সমুদায় চোৱা হৈছে আৰু তেওঁলোকৰ যিসকলৰ 2010 চনৰ পূৰ্বতে সম্পন্ন হৈছে সেই পোষ্টসমূহ এইবাৰ হোৱাৰ কাৰণে 100% চিয়ৰ আছে কিন্তু যিসমূহ কিছু ক্ষেত্ৰত জইনিঙৰ প্ৰব্লেম আছে বা কিছুসমূহৰ ক্ষেত্ৰত ডিগ্ৰীসমূহ 2010 চনৰ পৰৱৰ্তী সময়ত তেওঁলোকে সম্পন্ন কৰিছিলে সেইসমূহ বিদ্যালয়ৰ ক্ষেত্ৰত আমি এতিয়া একো তথ্য লাভ কৰা নাই বা সেইসমূহ পোষ্টৰ ক্ষেত্ৰত কোনো তথ্য লাভ কৰা নাই কিন্তু পৰৱৰ্তী সময়ত শিক্ষা বিভাগে সেইসমূহ পদকো যদি শিথিলতা আনে তেনেহলে অনাৰো চান্স আছে নাই বুলি কোৱা নাই এতিয়াও চান্স আছে কিন্তু পৰৱৰ্তী সময়ত শিক্ষা বিভাগে ডিসিশন ল'ব আমি এই সময়লৈ কোনো ধৰণৰ তেনে তথ্য পোৱা নাই শিক্ষা বিভাগে যদি শিথিলকৰণ কৰি তেওঁলোককো লোৱাৰ কাৰণে আগবঢ়াই দিয়ে তেনেহলে যথেষ্ট ভাল হ'ব আৰু ক'ব বিচাৰিছো
যে 2010 চনৰ পাছত কোনসকল শিক্ষক শিক্ষয়িত্ৰী বলিৰ প্ৰথা হ'ল। বিশেষকৈ 2010 চনৰ 31 ডিচেম্বৰ যিটো ধৰা আছিলে, তেওঁলোকৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ 9-10ত ডাইচত নাম থাকিব লাগে, যিসমূহ LP বিদ্যালয়, ME বিদ্যালয় বা হাইস্কুলৰ যিসমূহ বিদ্যালয় আছিলে তেনেধৰণৰ 9-10ৰ ডাইচত থাকিব লাগে। কিন্তু কথাটো হ'ল এক্টত আছে যে 31 ডিচেম্বৰলৈকে তেওঁলোকে তাত জইনিং কৰিব পাৰিব বা 31 ডিচেম্বৰ তাৰিখলৈকে বা তাৰ পূৰ্বৱৰ্তী সময়লৈকে। যদি 31 ডিচেম্বৰত তেওঁলোকে ডাইচত স্কুলখনত বিদ্যালয়খনত জইনিং কৰে, তেনেহ'লে ডাইচতটো সেই 9-10ৰ ডাইচত নোসোমাব, 10-11 ডাইচতহে সোমাব। তেনেহ'লে সেই ক্ষেত্ৰতো এক দৃষ্টি নিক্ষেপ কৰিছে যে যিসকলৰ ডাইচ কোডৰ তেনেধৰণৰ সমস্যা আছে হিনদেৰি কিছু আৰু যিসমূহক মান্যতা প্ৰদান কৰিব পৰা যায় আৰু মানৱীয়তাৰ ভিত্তিত তেওঁলোকৰ পোষ্টসমূহ ল'ব পৰা যায়, সেই ক্ষেত্ৰতো শিক্ষা বিভাগে চালিজাৰি চাইছে। আৰু পূৰ্বৱৰ্তী সময়ত যিটো ME বিদ্যালয়ৰ কাৰণে যথেষ্ট দুখজনক খবৰ বুলি ক'ব লাগিব, কাৰণ ME বিদ্যালয় বৰ্তমান এক্টৰ মতে 3জন পোষ্টহে হৈছে, মানে ৰেগুলাৰ 3জন। যদি এনৰলমেণ্ট কাৰোবাৰ বেছি আছে কোনোবা এখন বিদ্যালয়ত, মানে 4জন হৈছে বা কোনো বিদ্যালয় 5জনলৈকে হৈছে। আমাৰ হাতত তেনেকুৱা তথ্য আছে এনৰলমেণ্ট বেছি ক্ষেত্ৰত। কিন্তু দেই, এনৰলমেণ্ট যদি কম আছে তেনেহ'লে 5জন আৰু 4জন হোৱা নাই। হয়তো বহুতে ক'ব পাৰে যে কোনখন বিদ্যালয় হৈছে, নহয়, নাই হোৱা। যদি এনৰলমেণ্ট বেছি আছে তেতিয়াহে 4-5জন হৈছে। যদি এনৰলমেণ্ট কম আছে, 35হে আছে বা 36 আছে, মানে 60ৰ ভিতৰত আছে, 60 বিল' আছে, তেনেধৰণৰ বিদ্যালয়ৰ ক্ষেত্ৰত কিন্তু 3জন পোষ্টকে মান্যতা প্ৰদান কৰা হৈছে। তাৰ পৰা 2জন বাদ পৰি গৈছে। সেই 2জন শিক্ষকে হতাশ হ'ব নালাগে। তেওঁলোকক কৈছোঁ যে তেওঁলোকে কোনো ধৰণৰ হতাশ হ'ব নালাগে। হতাশটো অলৰেডি হৈছে, কিন্তু এতিয়াৰ পৰা হতাশ হ'ব নালাগে যে তেওঁলোকৰ পোষ্ট আজীৱন নহয়। পৰৱৰ্তী সময়ত সেই 2জন শিক্ষককো মান্যতা নিশ্চয় প্ৰদান কৰিব শিক্ষা বিভাগে। আমি এই ক্ষেত্ৰত তেওঁলোকক সকাহ দিব বিচাৰিছোঁ। কেৱল সকাহেই নহয়, সেইটো বাস্তৱত ৰূপায়িত হ'ব নিশ্চয়। তেতিয়া গম পাব আপোনালোকে সেই 2জন শিক্ষককো পৰৱৰ্তী সময়ত ল'ব। কিন্তু তেওঁলোকক কেনেকৈ ল'ব? তেওঁলোকক ড্ৰপ টিচাৰ হিচাপে ল'ব। কাৰণ পূৰ্বৱৰ্তী সময়ত 5জন লোৱাৰ 5+1 আছিলে। সাধাৰণতে ব্ৰহ্মপুত্ৰ ভেলীৰ যিবিলাক বিদ্যালয় আছিলে অসমীয়া মাধ্যমৰ বিদ্যালয়, সেইসমূহৰ 5+1, আৰু যিবিলাক বৰাক ভেলীৰ বাংলা মিডিয়ামৰ বিদ্যালয় তেওঁলোকৰ ক্ষেত্ৰত 6+1, বা আৰবিক MEM বিদ্যালয়ৰ ক্ষেত্ৰতো তেনেধৰণৰ 6+1 সেই মান্যতা প্ৰদান কৰা হয়। কিন্তু এতিয়া কথাটো হ'ল যে সেই তেওঁলোকৰ যি 2জন টিচিং ষ্টাফ থাকি আহিছে, সেই টিচিং ষ্টাফ 2জনো পৰৱৰ্তী সময়ত হ'ব। আৰু এতিয়া এই 5,000 যি শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিব, ইয়াৰ ক্ষেত্ৰত হাইস্কুলৰ থাকিব, LPও থাকিব, MEও থাকিব, আৰু লগতে হায়াৰ ছেকেণ্ডেৰীও থাকিব, নিশ্চয় গম পাইছে। লগতে জুনিয়ৰ কলেজৰ ক্ষেত্ৰত ড্ৰপ টিচাৰ থাকিব, আৰু কলেজৰো তেনেধৰণৰ টিচিং আৰু নন টিচিং যথেষ্ট পোষ্ট থাকিব। আৰু পূৰ্বৱৰ্তী সময়ত যি ME বিদ্যালয় লোৱা হৈছে 3জন ষ্টাফ, আৰু চকীদাৰ পোষ্টটো তাত লোৱা নাই, বিশেষকৈ 4th গ্ৰেড পোষ্টটো, সেই 4th গ্ৰেড পোষ্টটো এই 5,000 ভিতৰতে সোমাই থাকিব। যিসমূহ ME বিদ্যালয় হৈছে তেওঁলোকৰ 4th গ্ৰেড পোষ্ট হ'ব, যিসমূহ হোৱা নাই তেওঁলোকৰ কিন্তু 4th গ্ৰেড পোষ্ট নহয়। তাৰমানে বিদ্যালয়খন যদি নাই হোৱা 4th গ্ৰেড পোষ্ট নহয়, যদি বিদ্যালয়খন হৈছে 4th গ্ৰেড পোষ্ট 100% হ'ব। যদি এক্টৰ মতে ভিতৰত সোমাই আছে, জইনিঙত কোনো ধৰণৰ গণ্ডগোল নাই, তেতিয়াহ'লে সেই পোষ্টসমূহ 100% হ'ব। এই তথ্যসমূহ আপোনালোকক জনালোঁ। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে।